ঠিক আছে। তো guys, ধোঁৱাটো চাওক, মানে একদম পুৰা ইয়াত যে ধোঁৱা আছিলে আৰু অলপ পানী আছিলে। নমস্কাৰ গাইজ, স্বাগতম জনাইছো আমাৰ চেনেল এআইএছ এক্সপেৰিমেণ্টলৈ। আজি কৰিবলৈ গৈছো আৰু এটা ধুনীয়া এক্সপেৰিমেণ্ট। মানে আপোনালোকে চিগাৰেট, বহুতেই চিগাৰেট বিড়ি খায়। তো এই যে চিগাৰেট আৰু যে বিড়ি খায় আপোনালোকে, এইটো যে আমাৰ দেহৰ কাৰণে কিমান হানিকাৰক, কিমান ক্ষতিকাৰক, এইটো আপোনালোকে জানেনে? এবাৰ ভাবি চাইছেনে? তো সেইটোৱে আপোনালোকে যেহেতু নাজানে, তাৰ কাৰণে আজি কি কৰিম মই ধুনীয়াকে যে আমাৰ চিগাৰেট খালে আমাৰ দেহৰ ভিতৰত কি হয়, কেনেকুৱা হ'ব, কি হ'ব, সেই ধোঁৱাটো গৈ কি ৰিয়েকশ্যন কৰিব, এই গোটেইখিনি আমি আজিৰ এই ভিডিঅ'ত আপোনালোকক দেখুৱাম। ঠিক আছে। তো যাৰ কাৰণে বহুতো এইটো ইনফৰ্মেটিভ ভিডিঅ' হ'বলৈ গৈ আছে, যাৰ কাৰণে আপোনালোকে ভিডিঅ'টোত ভালকে লাইক কৰি দিব লাগিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাগিব। আৰু যদি ফেচবুকত চাই আছে তেনেহ'লে পেজটো এটা ফ'ল' কৰি দিব লাগিব। ঠিক আছে। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ, আজিৰ এই ইনফৰ্মেটিভ ভিডিঅ'টো। ঠিক আছে। তো বলক, আজি যেটো আমাৰ এক্সপেৰিমেন্ট আছে, এক্সপেৰিমেন্টটো কৰিবলৈ লৈ লৈছে এটা বটলত ধুনীয়াকে এই হাফৰখন ফুটা কৰি ইয়াত এটা চিগাৰেট লৈ লৈছো। চিগাৰেট কি কৰিম এতিয়া, ইয়াৰ ওপৰৰ ফালে জ্বলাই দিম। জ্বলাই দিয়াৰ পিছতে কি হ'ব, তলফালে ধোঁৱাখিনি ষ্ট'ৰ হ'ব। ঠিক আছে। তাৰপিছত আপোনালোকক কৰি দেখুৱাম যে সঁচাকে আমাৰ যিটো ভিতৰৰ হাওঁফাওঁ আছে, এই হাওঁফাওঁৰ লগত এই চিগাৰেট খালে, বিড়ি খালে, তম্বাকু এইবিলাক সেৱন কৰিলে কি হ'ব, মানে কি হয়, এইটোৱে আপোনালোকক আজিৰ এই ভিডিঅ'ত দেখুৱাম। ঠিক আছে। বলক ষ্টাৰ্ট কৰিছো। তো ইয়াৰ পৰা দিয়া চলাই লৈ লৈছো। দিয়া চলাইটো ধুনীয়াকে দিয়া চলাই দি ইয়াত চিগাৰেটটো জ্বলাই দিম। ঠিক আছে। গাইস, জ্বলাই দিছো। গাইস চাওক, এয়া চাওক, কিন্তু ভিতৰত পুৰা ধোঁৱা ধোঁৱা হৈ গৈছে। এইখিনি ধোঁৱা এইবিলাকে আপোনালোকে সেৱন কৰে, হয়নে? গাইস চাওক, ইয়াৰ ভিতৰত ধোঁৱা কিমানখিনি, বহুতখিনি ষ্ট'ৰ হৈ গৈছে। আৰু টানি থাকিলে কিন্তু আমাৰ যিবিলাক আপোনালোকে চিগাৰেট খায়, যিহেতু আপোনালোকে জানে এইবিলাক কিন্তু ধোঁৱা এনেকে ভিতৰত যায়, হয়নে? তো কিমান খাতাৰনাক হ'ব পাৰে এইটো চাওক। আপোনালোকে যে খাই থাকে চিগাৰেটটো, এইটো কিমান খাতাৰনাক হ'ব পাৰে এইটো চাওক। ঠিক আছে। তো এইখিনিয়ে লৈ লৈছো মই। এতিয়া চাব গাইস, ভিতৰত কিন্তু ধোঁৱাটো, আপোনালোকে চিগাৰেটটো খাই পেলাই দিলে, চিগাৰেটটো খাই পেলাই দিয়ে ভিতৰত, হয়নে? বাহিৰত যিখিনি অলপ বাকী থাকে সেইখিনিটো পেলাই দিয়ে, কিন্তু এই যে ভিতৰত যে আপোনাৰ হেৰিটো যে ৰৈ গ'ল, এইটো চাব এতিয়া। ঠিক আছে। তো গাইস, ধোঁৱাটো চাওক, মানে একদম পুৰা ইয়াত যে ধোঁৱা আছিলে আৰু অলপ পানী আছিলে, সেইখিনি আমি এতিয়া একলগ কৰি দিবলৈ চেষ্টা কৰি আছো, মানে একদম পুৰা। চাওক গাইস, ধোঁৱাটো আৰু এয়া যে আমাৰ পানী আছিলে, এই পানীটো চাওক কেনেকুৱা হৈ গ'ল। চাওক কি খাতাৰনাক হ'ব পাৰে এইটো আমাৰ দেহৰ ভিতৰত গৈ, হয়নে? আমাৰ শৰীৰৰ ভিতৰত যিটো হাওঁফাওঁ আছে, এই হাওঁফাওঁত যদি এইবিলাক পানী যায় তেতিয়াহ'লে কেনেকুৱা হ'ব। এইটো যিহেতু পানীৰ লগত কৰিছো, তেতিয়া এনেকুৱা হৈছে। আপোনালোকে যে ডাইৰেক্ট খায়, ডাইৰেক্ট যদি হাওঁফাওঁত গৈ বহে, এইবিলাক কি অৱস্থা হ'ব। কেইদিনমান পিছতে হাওঁফাওঁৰ বেমাৰ আজিকালি বহুতেই হৈ আছে, হয়নে? যাৰ কাৰণে আপোনালোকক মই অনুগ্ৰহ কৰিম, এইবিলাক সদায় এৰি চলিব। বিড়ি, চিগাৰেট, তম্বাকু যিবিলাক আছে চব এৰি চলক। এইবিলাক নহ'লে চাওক কি খাতাৰনাক পানী, এইটো চাওক। এইটো চাওক কি হৈ গৈছে পানীৰ অৱস্থা, চাইছেনে নাই? কেনেকুৱা আছিলে, বগা একদম পুৰা পানীটো, মানে হেৰি আছিলে, চাফা আছিলে, কিন্তু এইটো চাওক কেনেকুৱা হৈ গৈছে ধোঁৱাৰ লগত হেৰি হৈ, হয়নে? তো এইবিলাক বহুত বেয়া হয়। ইয়াৰে আৰু এটা ভিডিঅ' মই আনিম, আৰু এটা ভিডিঅ' কেনেকে আনিম, মানে ইয়াত অলপ মানে মই কটনৰ তুলা ব্যৱহাৰ কৰিম। তুলা ব্যৱহাৰ কৰি তাত সেই তুলা, যিহেতু হাওঁফাওঁটো চফ্ট থাকে, মানে কটনটো চফ্ট থাকে, তো তাত মানে চিগাৰেটৰ ধোঁৱাটো গৈ ষ্ট'ৰ হ'ব। ঠিক আছে। তাত চাব একদম পুৰা কোলা কোলা পৰি যাব। ঠিক আছে। তো এইটো কোলা পৰিব নিশ্চয়, যিহেতু পানীত দিয়া হৈছে সেইকাৰণে কোলা পৰা নাই। নেক্সট ভিডিঅ'ত মই আপোনালোকক সেইটো কৰি দেখুৱাম। ঠিক আছে। তো আজিলৈ ইমানেই। এইবিলাক নাখাব আপোনালোকে। আজিলৈ ইমানেই। ধন্যবাদ।